গুড ইভিনিং এভৰিৱান। আজি মই ৰাতিৰ সাজত বনাবলৈ ওলাইছোঁ ভেদাইলতা নৰসিংহৰ সৈতে চিকেনৰ জুতি। আহকচোন কেনেকৈ বনালোঁ ভিডিঅ'টো শেষলৈকে চাওক। এয়া নৰসিংহৰ পাতকেইটা গছৰ পৰা ছিঙি আনি মই চাফ কৰি ল'লোঁ। ভেদাইলতাখিনিও মই বজাৰৰ পৰা কিনি আনিছিলোঁ, সেইখিনিও ভালদৰে চাফ কৰি ল'লোঁ। তাৰপিছতে এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলোঁ। মিক্সাৰত প্ৰথমতে মিক্সাৰটো দিয়াত বেয়া হৈ গ'ল। তাৰপিছত আকৌ বেলেগকৈ দি মই এইখিনি ৰসখিনি ওলাই লৈ গোটেইখিনি বস্তু ৰেডি কৰিলোঁ। বেছি মছলা ব্যৱহাৰ কৰা নাই বাৰু, আমি যিহেতু বেছি মছলা ভাল নাপাওঁ, সেইকাৰণে আমি যিখিনি পাওঁ সেইখিনি মছলা ব্যৱহাৰ কৰিলোঁ। এয়া কেৰাহী গৰম হোৱাৰ লগে লগে তাত তেল দিলোঁ, তেজপাত দিলোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ। ৰঙচুৱাকৈ ভাজি লোৱা হোৱাৰ পিছত তাত আদা নহৰু পিচি লোৱা আদা নহৰুখিনি দি দিলোঁ। আদা নহৰুখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত চিকেনখিনি আৰু কেইটুকুৰামান স্কোৱাচ দি দিলোঁ। আলু দিয়া নাই বাৰু। নিমখ হালধি জোখৰ দি দিলোঁ। এইখিনি জিৰা ধনিয়াও দি দিলোঁ। অলপ ভজা হোৱাৰ পিছত নৰসিংহ আৰু ভেদাইলতাৰ জোলখিনি তাত দি দিলোঁ আৰু আমাৰ বাচ্ছা পাৰ্টি মামাকৰ সৈতে সুন্দৰভাৱে পৰিৱেশন কৰিলে।